হাই ফ্ৰেণ্ডছ, ৰাতিপুৱাই ওলালেহি লগৰ এজনী মোক ক'লে যে ব'ল এঠাইৰ পৰা ফুৰি আহোঁগৈ। তো তাইৰ লগত মই ওলালোঁ ফুৰিবলৈ আৰু তাই যে ইমান দূৰ মোক খোজকঢ়াইছে। তো মই ক'লোঁ মই বোলো ইমান খোজকাঢ়ি ক্ষীণাব নোৱাৰোঁ, কাৰোবাক গাড়ী লৈ আহিবলৈ কয়। সেইবাবে তাই কাৰোবাক ফোন কৰি আছে। আৰু এইফালে যে দেখিছে আপোনালোকে ই অকলশৰীয়া পাহাৰটো, আমি তালৈকে যাওঁ। তাৰ পৰা আমি উভতি আহি পূজাশালীত সোমালোঁ। আৰু এইখন যে দেখিছে, এইখন হৈছে সৰু মনোহাৰ বিল। তো পূজাত সোমাই এয়া দেখিছেনে, সেইদিনাখন আছিলে ভাচনি, তো ভাচনিৰ বাবেও প্ৰস্তুতি চলি আছে, এয়া দেখিছেনে। তো আৰু সেইফালে যে দেখিছে আপোনালোকে দলংখনৰ ওপৰেৰে কালি গোঁসানীক 7বাৰ নে 5বাৰমান ঘূৰাই পেলাই বিসৰ্জন দিয়ে। আৰু বিসৰ্জন দিয়াৰ পিছততো পূজাশালী সেমেকা পৰিবই ন। তো পূজাশালী সেমেকা পৰিলে তো আমি গ'লোঁ পেট পূজা কৰিবলৈ, খালোঁ বাৰ্গাৰ আৰু লাষ্টত এখন মিঠাই তামোল খালোঁ। ঘৰত ভণ্টিয়ে মেগী বনাই ধৰিছিলে, তো খালোঁ। এতিয়ালৈ বাই, নেক্সট ভিডিঅ'ত লগ পাম।